সেইকেইটা কোনো লাজ বেঞ্চত ক'ৰবাত দেখিছোঁ নিচিনা লাগিছে। চাই মাৰিব আৰু দেই, আমাকে চিনি পোৱা নাই নে আৰু এনে ভেকচন ধৰিছে। আইঅ তহঁতকে মই চিনি পোৱা নাছিলোঁ। আমাৰ মহান ষ্টুডেণ্টকেইটা সদায় স্কুল অহাকেইটা নহয় জানো, জহনীয়াহঁত আজি হাঁহ পালি স্কুললৈ আহিবলৈ। তহঁতক আজি মই উলিয়াই আছোঁ মজাটো। ঐ গাধ কালি কেলৈ স্কুল আহিলি কচোন ক, কেলৈ স্কুল আহিলি? সদায় যে স্কুল ক্ষতি কৰ, আজি কি মন কৰি স্কুল আহিলে? কালি কেলৈ নাহিলি কচোন ক। দুখ পাইছোঁ। এই দিয়কচোন কাণখন নপকাব, চেৰি যাব। কালি মোৰ পেটটো ইমান বেয়া হৈছিলে, একদম আহিবই নোৱাৰিলোঁ। হাগি লেট্ৰিনত কেইবাৰ গৈছোঁ ঠিক নাই, একেবাৰে ফুপলৈকে ৰঙা হৈ গৈছে। আপুনি বিশ্বাস নকৰাছিলে আমাৰ ঘৰত সুধি ল'ব। এই দিয়কচোন এইটো মানে কণ হেৰি কালি চম্পাছ ধাইহঁতৰ পৰা সেই চুৰ কৰি যে কথা থাকিলে, সেইটো কাৰণে হাগনি হ'ল নেকি বাৰু? খং উঠাই ল'বি আকৌ, যিটো কথা এনেই চাৰ ঘৰ লগাই নিবি। কেতিয়া খোৱা দিছিল তই গৈছিলি নেকি আমাৰ ঘৰলৈ? মিছা কথা কৈ থাকিবি। হয় নেকি? তোৰ তেনেহ'লে পেটহে বেয়া হৈছিলে ন? তই তেনেহ'লে এইখিনিতে বেঞ্চখনতে শুই দেচোন, তললৈ গৈ পিঠিটো ওপৰলৈ গৈ শুই দেচোন। ছাৰ কালি হাগি একদম কমজোৰি হৈ গৈছেগৈ, এতিয়া অকণমান শুয়েই নোৱাৰো আপুনি কৈছে যেতিয়া দেই ছাৰ। থানেশ্বৰ মাষ্টৰক মিছা কথা ক'বলৈ আহিছ? তহঁতৰ কথা মই নাজানো বুলি ভাবিছ? চবেই জানে তহঁতক গাঁওখনৰ। বাৰীত কিবা এটা চুৰ কৰি খাবি, তাৰ বাৰীত কিবা এটা চুৰ কৰি খাবি, দিনটো চুৰ কৰি তাৰপৰা ঘৰলৈ ফুটিবি, ঘৰত কবি স্কুল আহিছোঁ। মাৰে বাপেৰে আকৌ মোক ক'ব কি ভালকৈ নপঢ়াম, আৰু তহঁতি স্কুল আহিলেহে পঢ়াম, নাহিলে ক'ৰপৰা পঢ়াম। মাৰে বাপেৰেতো বুজি নাপায়। দে তহঁতক আজি পিঠি বহল কৰি আছোঁ। পিঠিখন গ'লৈ আজিৰ পৰা স্কুল ক্ষতি নকৰোঁ ছাৰ, সঁচাকৈ স্কুললৈ আহিম। নেমাৰিব ছাৰ, বহুত বিষাইছে। ক'ত পেলাইছ এতিয়া? ছাৰ আজিলৈ আহিছোঁ আৰু দেই, আজি নোৱাৰিম আৰু, কাইলৈহে আকৌ স্কুল আহিম। বোপা এতিয়া তই কচোন, তই কালি কেলৈ স্কুল নাহিলি? ক বোপা। ছাৰ মুখৰ পৰা লাখতডাল আঁতৰাই দিয়ক, তেতিয়াহে ক'ব পাৰিম আকৌ। হয় নেকি? তেনেহ'লে তই এতিয়া কচোন বাৰু, তোৰ লাখুটিডাল আঁতৰাই দিলোঁ, ধুনীয়াকৈ ক, মুখ মেলি ক। কালিলৈকে মোৰ গাটো ইমান জ্বৰ উঠিলে নহয়, বিচনাৰ পৰা উঠিবই পৰা নাই নহয়, গোটেই দিনটো শুই আছোঁ। আকৌ মোক ডক্টৰৰ ওচৰলৈ নিয়েহে ভালকৈ আনিছে। আজি আকৌ স্কুল আহিলোৱে, দেখিছেনে? মই আকৌ সেইটো কাৰণেহে স্কুল ক্ষতি হ'ল, এনেই মই স্কুল ক্ষতি নকৰোঁ বাৰু। মহাজনে কথা কৈছে শুনা, এনেই স্কুল ক্ষতি নকৰে বোলে। মই তাৰমানে তহঁতক আৰু তাৰমানে চকুৱে দেখিহে নাপাওঁ ক্লাছত ন, তহঁতি সদায় পঢ় ভালকৈ, হয়নে? হ'ব বাৰু, তই পিঠিটো পাতি দেচোন বাৰু, তোৰ জ্বৰটো মই গুচুৱাই দিওঁ বাৰু। সেই বেছি জুইকাখন নেমাৰিবা আকৌ দেই, মোৰ পিঠিখন মানে একদম কোমল, ছালবোৰ খাই যাব। লাহেকৈ এনেই আৰু লগাইহে দিব এচাৰিডাল দেই। তইনো আৰু মোক শিকাব লাগে নে বাৰু কেনেকৈ মই লগাই দিব লাগে? হ'ব দে, এনেই লগাই দিম, একদম কোমলকৈ লগাই দিম। তোৰ ইমান ধুনীয়া ফুল কমলীয়া পিঠিখন মই অকণো দাগ হ'বলৈ নিদিওঁ। তই পাতি দে। ইয়াৰ পাছত তোৰ পাল আহি আছে, সাজু হৈ থাক। বহুত মৰমত দিলে ছাৰ। তহঁতি মোক মাক তহঁতৰ দুজনীকো চাই ল'ম, চাবি তহঁতৰ পিঠিখন চিয়া পতাম মই, এদিন চাই থাকিবি। হ'ব যা, তই সেই পেঠিখন তই তেল অকণ সানি পিনি যা, ওপৰলৈ মোকো শুই থাকিবিকে, যা। ভালে পাইছোঁ, চুৰ মস্ত চুৰ তহঁতি স্কুল আহি এই য'তে চুৰ কৰিবি, উল্টাই আকৌ আমাক দম দিবলৈ আহিছ। যা ইয়াৰ পৰা। কোনে এইটো ইমান মুখ চুকা? কোনে এইটো? চাওঁ ইয়াক আৱাজ দি দম চাওঁ। ভয় দে, পলাল আছা কেনেকে? এইবাৰ মেমেৰা পাল, এতিয়া ই কি কয় বা? এইবাৰ আকৌ আমাৰ মেমেৰা মহাশয় একেবাৰে বেঞ্চতে আগতীয়াকৈ উঠিয়েই লৈছে আৰু, পিঠিখন পাতিবলৈ সাজু তাৰমানে ন। কচোন তইনো কেলে স্কুল নাহিলি বাৰু? জনীয়া সেইটো আকৌ কি ক'লি? মাই গড কৈ যে তই দৌৰিলি? আহিছনে তই? আহিছনে? গুড বাই। এইকেইটা কম বস্তু নহয় দেই, কেনেকৈ দৌৰিলে গোটেই তিনিটা দেখিছ। আহিবি কাইলৈ আহিবি নহয়, তহঁতক আঁঠুকুৱাই কাণত ধৰাই ৰ'দত ৰখাই থৈ দিম গম পাবি মজাটো। এই মাছটো কোন চিনি পাবি। বেয়াকে মাৰিলো, পিঠিখন মোৰ ছিঙি গ'ল চাগে। কি হ'ল তোৰ? ইমান যে কান্দি আছ টেটু ফেলা চিঞৰ দি কি হ'ল তোৰ পিঠিখন? কোনে মাৰিলে? কোনো মাৰে নাই, কোনেনো মাৰিব মোক বাৰু? ইমান যদি মহজনীয়ে কামুৰিলে, ইমান বিষাইছে লোকে, সেইকাৰণে কান্দি আছো। কোনে মাৰিব? নাই মহেনো কামুৰিলেও এইটোৱে কান্দে নে ইমান টেটু ফেলা চিঞৰ দি?
আৰু তইনো ইমান সোনকালে স্কুলৰ পৰা কেলৈ গুচি আহিলি তোকতো ছাৰে মৰা নাইতো তুমি যিটি কথা যেতিয়া তেতিয়া এইবোৰ কৈ থাকিবা দেই ছাৰে আকৌ মোক কেলে মাৰিবা আকৌ আৰু স্কুলত আজি সোনকালে ছুটি দি দিলে সেইকাৰণে গুচি আহিলোঁ আৰু সেই আজি ল'ৰা ছোৱালী নাছিলে সেইকাৰণে ছাৰে সোনকালে ছুটি দিলে গুচি আহিলোঁ এইটো কাৰণে জহনীয়া ৰাতিপুৱাই সোনকালে তোক খুৱাই বৈ আজৰি কৰি স্কুললৈ ধুনীয়াকৈ পঠিয়াই দিওঁ আৰু তই স্কুল নগৈ আবাইত কিবা এটা চুৰ কৰিবি তাৰ আবাইত কিবা এটা চুৰ কৰি আৰু স্কুল ছুটি হোৱাৰ সময়ত তই ঘৰ আহি ধুনীয়াকৈ কবি কি আজি স্কুলত আমুক হ'ল তামুক হ'ল হা তোক এইবোৰ কৰিবলৈকে স্কুল পঠিয়াওঁ তোক এইবোৰ কৰিবলৈকে পঠিয়াওঁ তোক আজি ৰ পিঠিখন মই তোৰ ছাৰে কি ফালিলে তোক আজি মই চাই থাকি কৰোঁ তোমাক কোনে ক'লে এইবোৰ কথা এই তিলকণহঁতে ক'লে ন তেহেঁতক ৰ ছাৰে নিজে মেট্ৰিক ফেইল কৰি পিনি কলেজ চলেজ যাব নোৱাৰিলে ঘৰতে বহি বহি থাকে লোকৰ ঘৰৰ কথা লগাবলৈ আহিছে তাক ৰ চুপ থাক কুকুৰ তোৰ কাৰণে আজি মই লোকৰ পৰা কথা শুনিবলগীয়া হৈছে তোৰ কাৰণে মই আজি বহুত লাজ পাইছোঁ ঐ ৰ ক'ত গৈছ তোৰ পিঠি আজি মই ফালি আহিম তই চাই থাক ক'ত গৈছ তই এই দুজনী আজি কথা লগাই দিয়াৰ কাৰণে আজি ছাৰৰ পৰা মই মাৰ খালোঁ সিহঁতক দুজনীক দিহেম নহ'লে মই সিহঁতক একদম মোৰতো গম হৈ গৈছে সিহঁতক পালেই দিম মই কি হ'ল ল'ৰা তইনো কাক বকিয়াই আছ বৰ ভুনভুনাই আছ ভুনা মাখি নিচিনাকৈ কিবা হ'ল নেকি আজি স্কুলৰ পৰাও সোনকালে আহিলি তোৰ কি হৈছে বাৰু কচোন ক মোক দেউতাটো কি যায় কিনো ভুনভুনোৱা দেখিলে মই এনেই গান এটা গাই আছোঁ আপুনিও যায় আৰু দেই মানুহ মাৰি দিব এনে আৰু কি মই গান এটা গাব নোৱাৰিম নেকি আৰু আপুনি আকৌ কি ভুনভুনা স্কুলৰ পৰা ছুটি সোনকালে দিলে কাৰণে আৰু সোনকালে গুচি আহিলোঁ সেইটোনো কি ডাঙৰ কথা হ'ল তই বাপেৰকো মিছা কথা ক'ব পৰা হৈ গ'লি মাষ্টৰকতো তই মিছা কথা কৈ তই এতিয়া আকৌ বাপেৰকো ক'বলৈ ল'লি বাপৰে বাপ তোৰ টেলেণ্ট কিন্তু পূৰা বাঢ়িছে আৰু দেই পঢ়াটো কিন্তু বাঢ়িছেনে নাজানো তোৰ কিন্তু মিছা কোৱা কথা টেলেণ্টটো একদম বেলেগ বাঢ়িছে আৰু গম পাইছ আজি ব্যৱস্থাটো কৰি দিম বাৰু মিছা কথা কি মিছা কথা ক'লে আকৌ কি কথাবোৰ কৈ আছে আপুনি কি হয় মাষ্টৰ মিছা কথা ক'লে কোনে লগালে বাৰু আপোনাক এইবোৰ কথা এনেই আকৌ নক'ব দেই দেউতা চৰটো কেলে মাৰিলে হা ঘৰত মিছা কথা কৈ স্কুল যাওঁ বুলি কবি আৰু তই কি কৰগে তহঁতি তিনিটা মিলি পিনি এই লোকৰ বাৰীত হেনো কঁঠাল আম ক'ত কি আছে সেইবোৰ চুকৈ খাই পেটডাল গেলা কৰি পিনি ঘৰলৈ উভতি গুচি আহ হা মোৰ পৰাতো টকাবোৰ নিয় টিফিনত একো নিনিলোঁ আমুক খাম তামুক খাম সেই বুলি কৈ আকৌ তোৰ কমপ্লেইন শুনিব লাগে মানুহৰ পৰা কথা শুনিব লাগে আকৌ উল্টাই কৈছ কি মই মিছা কথা কওঁ হা তই বাপৰে কোন তই চিনি নাপালি তই আজিলৈকে ছাৰৰ মাৰ খাই এতিয়ালৈকে পিঠটো যোৱাই নাই আকৌ 6টা দিলে আৰু আজি কি মায়ে খাই থাকিম নেকি এদিনহে যেন স্কুল ক্ষতি কৰিছ সেইটোনো কি ডাঙৰ কথা হ'ল ইয়াৰ মুখখন ইমান চোকা চাওঁ ইয়াক গেধেলা ভুকুটো দি দিওঁ মুখখনেই বন্ধ হৈ যাওক পাইছ বাপেৰক গেধেলা ভুকু চিনি পাই যাবি জনমে মনত থাকি যাব পকৰে ঠেলকৈ গু ওলাই যাব বাপেৰক খং দেখা নাই আজি পাইছ দেখিছ বাপেৰক খং দেখা নাই বাপেৰক আজি দেখিলি হা মাৰে বাপেৰে ভাবিছে ল'ৰা পঢ়িছেগৈ ভাল মানুহ হ'ব আৰু ল'ৰাই গৈ পিনি আবাইত চুকাইছেগৈ তাৰ আবাইত চুকাইছ পাইছ মছলা